क'क्राझार जिल्ला गेलेमु गौथुमनि गेलेग्रा फोथाराव 23थि बड'लेण्ड मार्टियार्स गोल्ड कप फुटबल बादायलायनाया जागायबाय। बारग' बिएलटि अनसाय आफादनि बानजायनायाव खुंनाय गिबि साननि हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', जायगानि एमएलए लरेन्स इस्लारि आरो गुबुन गुबुन आफाद गौथुमनि दैदेनगिरि, समाज सिबियारि आरो मेलेमजिबि सुबुंफोरा बाहागो लादोंमोन। बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लानानै बड'लेण्ड मार्टियार्स गोसोखांथि खेला खुंनायखौ गोजोननाय फोरमायो आरो बड'फा उपेन्द्रनाथ ब्रह्म सुपार 50 कचिंनि सा 16 फरायसाफोरा एपिएससि आनजादाव उथ्रिसार जानो हानायखौ मोनसे जाफुंसारनाय होनना बुंनायजों लोगोसे नुसुंसे हादोर भुटाननि राजाया आसामाव दावबायफैनायखौ गोजोनै जाफुंसारनायखौ हास्थायनानै बिथांनि जानानै गसाइनि सेराव आरज गाबो। मेनलि आमार बिटिआरर एटाच হৈ গ'ল আৰু 19খন গাঁও 60খন গাঁৱৰ ভিতৰত বাকীখিনি গাঁও অতি শীঘ্ৰে হ'ব এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তেতিয়া প্ৰথম ফেজত আমাৰ 60খন গাঁও আছিলে, কিবা কাৰণত দুটা ফেজ হৈছে, বাকীখিনি গাঁও অন্তৰ্ভুক্তিকৰণ কাৰণে প্ৰক্ৰিয়া চলি আছে আৰু আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বাকীখিনি গাঁও আমি অতি শীঘ্ৰে সংযোজন কৰি বিটিআৰৰ যিটো 60টা সমষ্টি আমি ডেলিমিটেশ্যন কৰাৰ কথা আছিলে এই 60টা সমষ্টিটো কৰিব পাৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন আমাৰ বড়ো ট্ৰাইবেল সকলৰ লগতে সকলো জাতি জনগোষ্ঠীকে ভালকৈ ৰিপ্ৰেজেণ্টেশ্যন বিটিআৰ অঞ্চলত দিব পাৰিম, সেইটো আমি আশা কৰিছোঁ। আজি খেলটো ইয়াত মাৰ্টিয়াৰৰ নামত আমাৰ শ্বহীদসকলৰ নামত কেডিএছএ আৰু এক্স বিএলটি ৱেলফেয়াৰ ছ'চাইটি যোৱা 23 বছৰে আমাৰ মুংফ্লং ট্ৰফি তেখেতসকলে দি আছে আৰু এইবাৰ 23তম ট্ৰফি তেখেতসকলে আয়োজন কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে বড়োসকলৰ এটা ইতিহাস আছে, সেই ইতিহাসত শ্বহীদসকলৰ এটা সুকীয়া এটা সন্মান আমি সকলো দিওঁ আৰু সেই সন্মান আৰু সেই ইতিহাসটো সজীৱিত কৰি ৰখাৰ কাৰণে নৱপ্ৰজন্মক জনোৱাৰ কাৰণে আজি এক্স বিএলটি ৱেলফেয়াৰ ছ'চাইটি আৰু আমাৰ কেডিএছএ যিটো পদক্ষেপ লৈছে যে আমাৰ মাৰ্টিয়াৰ ট্ৰফি অনুষ্ঠিত কৰা, সেইটো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক খেল চলাবলৈ অলপ মানে আমাৰ তৰফৰ পৰা আমি অনুদান তেখেতসকলক প্ৰদান কৰিম। খেল মহাৰণ যে চলি আছে সেইটো খেল মহাৰণৰ পদক্ষেপটো খুব এটা ভাল পদক্ষেপ হৈছে আৰু অসমত এতিয়া বহুত প্ৰতিভাৱান খেলুৱৈ গাঁৱে ভূঞে আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনাৰ্জি লেভেলটো খুব ভাল, ফিজিকেল ষ্ট্ৰাকচাৰটো বহুত ভাল আৰু সৰুৰে পৰা খেলিব পাৰে। এই খেল মহাৰণৰ দ্বাৰা আমাৰ যিমানখিনি গাঁৱে ভূঞে অসমৰ চুকে কোণে খেলিবলৈ ইচ্ছা থকা যিখিনি ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী আছিলে, যিসকলে খেলিবলৈ স্ক'প পোৱা নাছিলে, তেখেতসকলে পাব আৰু ইয়াৰ দ্বাৰা তেখেতসকলে এটা নতুন এটা পৰিৱেশ এটা গঢ়ি উঠিব, যিটো পৰিৱেশ তেখেতসকলে পাব আৰু ইয়াৰ পিছত তেখেতসকলে লাহেকৈ নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে সুযোগ পাব, কাৰণ এইটোৱে প্ৰথম তেখেতসকলৰ ইন্ট্ৰডাকশ্যন হ'ব আৰু ইয়াৰ পিছত তেখেতসকলৰ লাজ ভয় বা বিভিন্ন শকা এইবিলাক মানে নোহোৱা হৈ যাব আৰু তেখেতসকলে নিজকে খেলুৱৈ বুলি প্ৰতিষ্ঠা কৰিব পাৰিব। ছুপাৰ 50 এই যিটো ছুপাৰ 50 মেডিকেল, ছুপাৰ 50 ইঞ্জিনিয়াৰিং, ছুপাৰ 50 এপিএছচি, ছুপাৰ 50 ইউপিএছচি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ। আমাৰ ফাৰ্ষ্ট বেটছ যোৱা বছৰত এই ফাৰ্ষ্ট বেটছৰ পৰা আমি যিটো গম পাইছোঁ প্ৰায় 28জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথমত প্ৰিলিম ক্লিয়াৰ কৰিছিলে এপিএছচিৰ আৰু যোৱাকালি যিটো ৰিজাল্ট দিলে তাত এই 27ৰ মাজতে 16জনে ক্লিয়াৰ কৰিলে মেইনছ। সেইটো খুব মানে ভাল লাগিছে, প্ৰথম এটেম্পটোতে আমাৰ বিটিআৰ অঞ্চলৰ পৰা ইমান পাইছে আৰু এইখিনিয়ে নহয় আমাৰ কোচিঙত নোহোৱাও বহুত ল'ৰা ছোৱালীয়ে পাইছে আৰু ছেকেণ্ড বেটছ কোচিঙৰো কিছুমান ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰিছে মেইনছ। এতিয়া নতুন এটা পৰিৱেশ আহি গৈছে। বিটিআৰত যে শান্তিৰ প্ৰয়োজন আছিলে আজি সকলো অনুভৱ কৰিছে, শান্তি অহাৰ লগে লগে বহুতখিনি আগবাঢ়ি গৈছে আৰু বড়ো জনগোষ্ঠী হিচাপে অকল বড়ো নহয় অইন জনগোষ্ঠীৰো আছে, কিন্তু আমাৰ এইবাৰ মানে অলপ মানে সুকীয়া যে প্ৰায় 133 এতিয়ালৈকে আমাৰ লিষ্ট আহিছে যে মেইনছ ক্লিয়াৰ কৰিছে। চ' ভাইভাটো নিশ্চয় বহুতে থাকিব, তো সেইকাৰণে আজি এই পৰিৱেশটো আমি যদি সদায় ৰাখিব পৰা যায় আমাৰ শিক্ষাৰ দিশত বা বিভিন্ন দিশত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰিব আৰু এতিয়া সমাজখনৰ এটা গধুৰ দায়িত্ব আহিছে, ৰাজনীতিক নেতাসকলৰ বা আমাৰ সমাজখনৰ আমাৰ সামাজিক দল সংগঠনৰ ছাত্ৰ সংগঠন সকলোৰে এটা গভীৰ দায়িত্ব আহিছে যে এই শান্তি যিটো আহিছে এইটো ছাষ্টেইন কৰিব লাগে, চিৰযুগমীয়া কৰিব লাগে, তেতিয়া আমাৰ মাজত শিক্ষা দীক্ষা অৰ্থনীতি খেল সকলো দিশতে আমি আগবাঢ়ি যাব পাৰিম। হিজ মেজেষ্টি কিং অফ ভূটান তেখেতক ৱেলকাম কৰিছোঁ। আমি দীঘলীয়া এটা বৰ্ডাৰ
আমি শ্বেয়াৰ কৰোঁ ভাৰত আৰু ভূটানৰ মাজত আমাৰ বড়োলেণ্ড এৰিয়াৰ বা অসমৰ যিটো বাউণ্ডাৰী সেই এৰিয়াত তেখেতসকলৰ লগত আগৰ সময়ত আমাৰ অঞ্চলৰ পৰা কিছুমান বন্দুকধাৰীসকলে তাত শ্বেল্টাৰ লৈছিলে বা কিছুমান কাৰ্যকলাপ হৈছিলে সেইটো লৈ পেলাই তেখেতসকলৰ এটা ভয় আছিলে কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ অঞ্চলত স্থায়ী শান্তি আহিল NDB মূল খুঁটিলৈ আহিল তেতিয়া ভূটান ৰাজ্যখনে খুব ভাল পাইছে আৰু আমাৰ অঞ্চলৰ পৰা কোনো তেনেকুৱা এতিয়া আণ্ডাৰগ্ৰাউণ্ড বা বন্দুকধাৰী তেখেতসকলৰ টেৰিটৰীত নাই এই কথাটো তেখেতসকলে খুব ভাল পাইছে আৰু দৈনন্দিন ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ বহুত মানুহে ভূটান দুখীয়া মানুহবিলাক ভূটানত যাই কাম কৰি খায় ভূটানৰ কিছুমান বিজনেছ পাৰপছত আমাৰ এৰিয়াবিলাকত আহে চ' এই ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো পিচ কৰি ৰখাটো খুব দৰকাৰ আৰু সেইটো আমি মেইনটেইন কৰিব পাৰিছোঁ ভাৰত চৰকাৰে অসম চৰকাৰে সেইটো মেইনটেইন কৰিব পাৰিছে সেইকাৰণে মইতো ভাবোঁ যে বেলেগ বৰ্ডাৰতকৈ খুব ফেন্সিং নোহোৱা পিচফুল বৰ্ডাৰটো বিটুইন ভূটান এণ্ড ইণ্ডিয়া চ' সেইকাৰণে আজি হিজ মেজেষ্টি কিং আহিছে আমি তেখেতক ৱেলকাম কৰিছোঁ আৰু তেখেতৰ ভিজিটটো যাতে সফল হয় ইয়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ